আজি এটা কাহিনী কম। কাহিনীটো এনেকুৱা, এজন ল'ৰা আৰু এজনী ছোৱালী, তেওঁলোকে দুজনে দুজনক বহুত ভাল পায়। হঠাৎ এদিন ৰাতি তেওঁলোকৰ কাজিয়া হয় আৰু সেই কাজিয়াৰ পাছত তাই ল'ৰাজনক নোকোৱাকৈ খঙতে লণ্ডনৰ ফ্লাইট বুক কৰি গুচি গ'ল। ল'ৰাজনে মনে মনে ভাবি আছিল ৰাতিপুৱা হলে তাইক মই চৰি কম, তাইৰ লগত কথা পাতিম, কিন্তু ভাগ্যত কিজানি তাৰ এনেকুৱাই আছিল। সি ৰাতিপুৱা গম পালে তাই গুচি গ'ল আৰু যেতিয়া এয়াৰপৰ্টত গ'ল তেতিয়া সি গম পালে সেইখন ফ্লাইট ক্ৰেছ হৈ গ'ল। এই কথা গম পাই সি পাগলৰ দৰে বিচাৰি ফুৰিছে, গোটেই এয়াৰপৰ্ট ঘুন্দালি পেলাইছে। জানোচা কৰবাৰ পৰা খবৰ পাই যেন তাই জিন্দা আছে, কৰবাৰ পৰা খবৰ পাই যেন তাই ফ্লাইটত উঠাই নাছিল, এই বুলি গোটেই এয়াৰপৰ্ট বিচাৰিলে কিন্তু নাপালে। সি ভাবিছিল তাইক পালে চৰি কম আৰু ঘূৰাই আনিম। কথাতে কয় নহয়, কিসমত কো কুছ অৰ হি মঞ্জুৰ থা। তাই মৰি গ'ল আৰু তাৰ ভাল পোৱা আধৰুৱা হৈ ৰ'ল। গুচি যোৱাৰ পাছত কান্দি কোনো লাভ নাই, যিমান বিচাৰি হাবাথুৰি খালেও আৰু তেওঁক নোপোৱা। সেইবাবে লগত থাকোতেই গুৰুত্ব দিবলৈ শিকা। এটা সম্পৰ্কৰ মাজত বাদ বিবাদ হৈও যাব পাৰে, কিন্তু তাৰ মীমাংসা নকৰাকৈ কেতিয়াও শুব নালাগে। কাৰণ ৰাতি শুই থকা সময়ত মানুহজন অকলে থাকে, তেওঁৰ মগজত তেতিয়া কি কথা আহি পৰে, কেনেকুৱা ভাৱনা আহি পৰে কোনেও ক'ব নোৱাৰে। গতিকে আপোনজনৰ লগত যদি কিবা বাদ বিবাদ হয়, কাজিয়া হয়, তেতিয়া মীমাংসা কৰিহে শুবা। যাক ভাল পোৱা তেওঁলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। ধন্যবাদ।